একেবাৰে ঘৰলৈ বুলি ওলাইছোঁ যোৰহাটলৈ আৰু সেইবাবে বাছত যাম মানে সেইবাবে অলপমান ফল মূল ভাবিছোঁ বাছত যাওঁতে খাই যাবলৈ আৰু বাছত এবাৰ মানে মইতো আহিয়ে থাকোঁ ঘৰত কিন্তু মানুহজন এবাৰ প্ৰথম আমাৰ ঘৰলৈ বাছত আহিছে সেইবাবে তেওঁৰ পৰা বিন্দাছ গান শুনি শুনি আহি আছে মই ধুনীয়াকৈ ফটো বনাই আহি আছোঁ আৰু যোৰহাট পাই গ'লোহি পাই যোৱাৰ লগে লগে দাদা আৰু ৰখি আছিলে গাড়ী লৈ যোৰহাট বাইপাছত আৰু দাদাহঁতৰ লগ পাই কিমান মনটো ভাল লাগিছে সেইকাৰণে গাড়ীত উঠি ল'লোঁ ধুনীয়াকৈ আৰু এইবাৰ মই গৈ আছোঁ ঘৰলৈ ঘৰ মানে মোৰ বৰ্তা ঘৰলৈ গৈ আছোঁ বিয়া মানে দাদা আৰু নবৌ বিয়া মানে কি বিয়া হ'ল আৰু অলপ যি নিয়মখিনি কৰা নাছিলে সেইকাৰণে কৰি লৈছে আজিৰ দিনটোত এয়া আমাৰ কইনা আৰু সেয়া পিছত আমাৰ দৰা ৰখি আছে সিহঁতৰ যে মানে বিয়া হোৱা টকাই নাই যে নতুনকৈ বিয়া হ'ব তেনেকুৱা লাগিছে আৰু এয়া চব ৰাতি অলপমান ধেমালি কইনা ঘৰত চাহ খোৱা গিলাচবোৰ তোমালোকে আমি খোৱা পাতৰ কিয় তোমালোকে খল কাটি জিকা দিম দৰা খজোৱা মানুহ দুটাক নাকি ফুটাই এৰাল খল কাটি জিকা দিম দৰা খজোৱা মানুহ দুটাক নাকি ফুটাই এৰাল